যে 2 মাহ আপোনালোকে 3 মাহ আপোনালোকে ক্ষমতাত নাই মানুহবিলাক উছটাই দিছে আপোনালোকে প্ৰুফ আছে নেকি আপোনালোকে উছটাই দিছে কেলে আপোনালোকৰ তাত প্ৰুফ আছে নেকি আপুনি কেলে কৈছে অসমবাসী ৰাইজে ক'ব আপুনি 5টা বছৰত চৰকাৰে আমি গণ্ডগোল হ'ব দিয়া নাই আমি গণ্ডগোল হ'ব দিয়া নাই আমি গণ্ডগোল হ'ব দিয়া নাই কৰা নাই আপোনাৰ তাত কি আমি গণ্ডগোল কৰা নাই আমি আছো কি ইনপুট আছে আপোনাৰ লগত আমি গণ্ডগোল হ'বলৈ দিয়া নাই নোৱাৰিলে তৃতীয় পক্ষত থাকে নহয় তৃতীয় পক্ষত আমি নহয় আপোনালোকে ভালকে জানে আজিও আমি কৈছো এটা দুৰ্ভাগ্যজনক ইনসিডেন্ট হোৱাৰ লগে লগে উপস্থিত হৈছে আপুনি চোৱা নাই আমাৰ এমএলএ লৰেন্স লগে লগে হস্পিটালত গৈছে বুজ লৈছে সব কৈছে দুয়ো পক্ষৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰাজনীতি নকৰিব নহয় পৰিস্থিতি নষ্ট নকৰিব আমি সঁচা কথা কৈছো টিভি চেনেলৰ পৰা মানুহ উচতনি নিদিব নহয় আমি উচতনি দিয়া নাই উচতনি নিদিব আমি কৈছো আপুনি আমি কৈছো উচতনি দিয়া নাই 5 বছৰ আমি 5 বছৰত এজন এজনকে ক'ব লাগিব 5 মিনিটৰ কাৰণে আমি একো কাৰ্যসূচী লোৱা নাই আপোনালোকক শান্তিৰে চলাব কি কাৰ্যসূচী ললো শান্তিৰে চলাব দিছো আপোনালোকক আছে বিটিসি সেক্ৰেটাৰী এক মিনিট ক'ব পাৰিব থাৰ্ড ফোৰ্স আপুনি প্ৰমাণ কৰিছে আপুনি লাষ্ট পাইছে ইউ আৰ দ্য থাৰ্ড ফোৰ্স You are the third force. 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 You are the provoker. You are the provoker. You are the third force. No, no. You are the third force. আপোনাৰ ইয়াত জড়িত আছে নেকি আপুনি আপুনি জড়িত আছে নেকি যদি নাই কেনেকে কুছ কৰিব পাৰে দুৰ্গাদা এক মিনিট দুৰ্গাদা এক মিনিট তেখেতে এজন এজনকে কওক দুজনে আপোনালোকে ক'লে আমি কৈছো স্যাৰ না আপুনি কৈ লওক মই বুজি পাইছো মই কৈছো আমি 5 বছৰ প্ৰমোদ বড়ো চৰকাৰ চলাকালীন আজি আপুনি শান্তি কৰিব লাগে আপুনি শান্তি আজি শুনক আপুনি শান্তি কৰা মতলবত নাই ঠিক আছে আপুনি শান্তি কৰা মতলবত নাই শান্তি সৃষ্টি শান্তি কৰা মতলবত নাই এক মিনিট আপুনি কওক ঠিক আছে পাৰ্টিবাজি কৰা আৰম্ভ কৰিছে বহিয়ে না এক মিনিট আপুনি বহিয়ে পাৰ্টিবাজি না ঠিক আছে নাই এটা ৰাজনীতি হ'ব নালাগে না চক এক মিনিট চৌধুৰী ডাঙৰীয়া আৰু বড়ো ডাঙৰীয়া মই দুইজনকে কৈছো মই প্ৰথমতে কৈছো যে আমি বিটিএডিৰ শান্তিৰ স্বাৰ্থত অনুষ্ঠানটো কৰিছো আমি কেতিয়াও অশান্তি সৃষ্টি কৰিবৰ কাৰণে আমি পাৰ্টিবাজি কৰিছে দুৰ্ভাগ্যজনক একদম এইটো হ'ব নালাগে হয় কৈ লওক আপুনি সংযম হ'ব লাগে দুটা কমিউনিটি হয় মই ক্লিয়াৰলি আমি মেছেজ দিছো ইপিপিএলে সেইকাৰণে আপুনি শুনা নাই কথাখিনি শুনা নাপালে আজি শুনক আপুনি কথাখিনি শুনা নাপালে আমাৰ কথা মোৰ কথাখিনি কৈ লওক এতিয়া কোৱাৰ পিছতে মই মোৰ কথা হ'ল কি এটা কথা আজি কিবা এটা ইনসিডেন্ট হলে কয়া প্ৰশাসন আমাৰ হাতত নাই হয় কিন্তু তেওঁতো মোটামুটি বিটিসিৰ শাসন চলি আছে মই মানিছো প্ৰশাসন তেওঁৰ হাতত নিশ্চিতভাৱে তেওঁ চিফ কিন্তু তেওঁ চিফ আজি বিটিসিত কিবা হলে তেওঁ চৰকাৰ চলাই আছে তেওঁ দায়িত্ব ল'ব লাগিব বিটিসিৰ মুৰব্বী তেওঁ কিবা এটা হলে তৃতীয় শক্তিৰ কথা ক'ব নোৱাৰিব ক'ব নালাগে মই সেইটো কৈছো আজি জানে বিটিসিত 5 বছৰত মানুহে শান্তি পথে টোপনি মাৰিব পাৰিছিল আজি মানুহে গৰু চুৰৰ কাৰণে ছাগলী চুৰৰ কাৰণে চাইকেল আপোনালোকে উছতাইছে আপোনালোকে থাকিব পৰা নাই বিটিসি আপোনালোকে উছতাইছে গৰু চুৰৰ কাৰণে ইয়েস আপোনালোকে উছতাইছে সবকে আপোনালোকে উছতাইছে মিছা কথা কৈছে আপোনালোকে উছতাইছে ঠিক আছে আপোনালোকে সবকে উছতাইছে বিটিসি সেক্ৰেটাৰিয়েটত ঘটনা হৈছে আপোনালোকে উছতাইছে ইপিপিএল আছে বুলি আজিলৈকে তেওঁলোকৰ ইনপুট আছে যদি তেওঁ ৰাজহুৱা কৰক আমি ওপেন চ্যালেঞ্জ জনাইছো ইনকোয়ারি পিছত কব ইনকোয়ারি রিপোর্ট আহা নাই ওপেন চ্যালেঞ্জ জনাইছো যদি আছে আপোনালোকে ইনকোয়ারি কৰক ইনপুট দিয়ক যে ইয়াতে ইপিপিএল আছে কিয় আপোনালোকে আপুনি ইয়াত আহি পাৰ্টিবাজি কেলে কৰিছে আমি কৰা নাই নহয় পাৰ্টিবাজি আমাৰ পাৰ্টি আপুনি মতলবী কথা কৈছে ইয়াত আহি আপুনি মতলবী কথা কৈছে ঠিক আছে আপুনি পাৰ্টিবাজি কৰিবলৈ নাহিব মতলবী কথা কোৱা নাই জুই জ্বলাবলৈ নাহিব জুই জ্বলাব নাহিব ঠিক আছে জ্বলাব নাই ঠিক আছে আৰু কাক লগত লৈ জুই জ্বলাব চেষ্টা কৰি আছে আমি জানো নহয় আপোনালোকে নকৰিব আছে যদি কওক নকৰিব ঠিক আছে এক মিনিট মই জয়ন্ত গোস্বামী আৰু মই অমন ৱাদুদৰ কাষলৈ আহিবই পৰা নাই মই অকণমান সময়ৰ কাৰণে আকৌ বাণিজ্যিক বিৰতি ল'ম তাৰপিছত দীপেন বড়ো ডাঙৰীয়া যিহেতু পোনপটীয়াকৈ আছে মই দীপেন বড়ো ডাঙৰীয়াৰ পৰা মই অকণমান কিবা এটা কথা জানি ল'ম মই তাৰপিছতে ষ্টুডিঅ'ৰ মাজলৈ উভতি আহিম